নমস্কাৰ সকলোকে। ভিডিঅ'টো আজি 5 দিনমান আগৰে হয়, এডিট কৰা হোৱা নাছিলে। আৰু মই বৰ্তমান আছোঁ মা ঘৰত, আৰু লগত আছে বাবা, দিদি আৰু মাইনা। আজি আচলতে মই যাম, আঠগাঁৱত যাম। দিদিহঁত আহিব আজি 5 দিনমান হ'ল, কিন্তু মই এদিনে থকা হ'ল। আৰু মই তেনেকৈ ঘৰত থকাকৈ অহা নাযায়, দিদিহঁত আহিলেই অহা যায়। আৰু মই এদিনে থাকিলোঁ আৰু আজি আকৌ আঠগাঁৱত যাম। এইজনী হৈছে আকৌ দিদিহঁতৰ চৰাইজনী। চৰাইজনী আকৌ মানে সিহঁতে আহিলে, ঘৰত আহিলে চৰাইজনীকো লগত লৈ আহে। তাতে চোৱা চিতা কৰা তেনেকুৱা মানুহ নাই, তো মই তাইক ডালিম খুৱাইছিলোঁ। আৰু এইখন হৈছে পাপাৰ সৰুকৈ কৰা শাক পাচলিৰ বাগিচা। ইয়াতে পাপা কম মানুহ যিহেতুকে অলপ বস্তু লগাইছে, আৰু লগতে আমাকো দি পঠায়। আৰু আমি যিহেতুকে আজি আঠগাঁৱত যাম, এয়া মায়ে আমাৰ কাৰণে আঠগাঁৱৰ কাৰণে কিবা ছিঙি আছিলে। আৰু এতিয়া আমি গৈ আছোঁ, বাবা, মই আৰু লগত আছে মিষ্টাৰ। আমি এতিয়া আঠগাঁৱত গৈ আছোঁ। এয়া আহি অকণমান জুই পোৱালোঁ। আৰু ৰাতি তেনেকৈ ভিডিঅ' কৰা নহ'ল বাৰু, গৈয়ে ভাত পানী বনালোঁ, তো এনেকৈ দেৰি মানে সময় নহ'ল। আৰু ৰাতিপুৱা আমি আহিলোঁ, আমাৰ ঘৰৰ খাল এটা আছে, তাতে মাছ মাৰিব আহিলোঁ। এয়া মা আৰু মাজু ভাইটি মাছ মাৰি আছে। আৰু লগত আমি এইফালে আকৌ বাবাই মাছকেইটা আছে কাউণ্ট কৰি আছে। সি কিন্তু মাছকেইটা মানে লাৰিব খুব ভাল পায়, মানে ভয় কৰে। এয়া দেখা পাইছেনে, এইটো হৈছে ৰূপচন্দা মাছ। ইয়াতে কিবা বাঁহ মাছ, ৰূপচন্দা মাছ, কাৱৈ মাছ, ৰৌ মাছ এনেকৈ দিছে। কিন্তু বেলেগ মাছ তেনেকৈ পোৱা নাযায়। বেছিকৈ মানে ৰূপচন্দা মাছকেইটা পোৱা যায়। আৰু এদিনে কাৱৈ মাছ এটা পাইছিলোঁ, আৰু এদিন এটা কিবা বাঁহ মাছ পাইছিলোঁ। তো এয়া আমাৰ ঘৰৰে অকণমান খেতি, ধান খেতি হৈছিলে। আৰু অকণমানেই হয়, কিন্তু মেচিন তেনেকৈ পোৱা নাই, যিহেতু অকণমান ধান খেতি। ডাঙৰ মানে বেছি খেতিবিলাক মাৰি আছে। তো আৰু যিহেতু বিয়াও আহি আছে, ঠাইখিনি মুকলি কৰিব লাগে, হাজিৰা মানুহ লাগি আছে। তো মুকলি কৰিবৰ কাৰণে কিমান আৰু আমি গাড়ীক ৰখিম, সেইটো কাৰণে ভাইটিয়ে এনেকৈ অলপকৈ ধানখিনি উলিয়াই আছে। আৰু বাবা ইয়াতে এনেকৈ জঁপিয়াই আছে। প্ৰথমতে তাক বাধা দিছিলোঁ, যিহেতুকে খজুৱাব, কিন্তু নাই, পিছত আৰু সি মানা নাই, সেইটো কাৰণে থাকিব দিলোঁ। আচলতে সি ঘৰত আহিলে মানে সকলোৰে টাইমবিলাক পাছ হয়, আৰু সি মানে এণ্টাৰটেইনমেণ্ট কৰি থাকে ঘৰত। এইফালে আকৌ মই ভাবিলোঁ মাছখিনিকো ভাজি লওঁ। মাছখিনি ভজা হোৱাৰ পিছত আকৌ একেখন কেৰাহীতে মই ৰোৱা তেলখিনিৰে মই মাছখিনি বনালোঁ, মাছৰ আঞ্জাখন বনালোঁ। মাছৰ আঞ্জাখন একেবাৰে চিম্পুল প্ৰচেছত বনাইছোঁ। ইয়াতে তেল গৰম হৈ পিঁয়াজ দিছোঁ, আদা নহৰু আৰু জলকীয়া থেতেলিয়াই দিছোঁ। এনেকৈ সৰু সৰুকৈ আলু কুটি লৈছোঁ, নিমখ দিছোঁ, হালধি দিছোঁ। তাৰপিছত এইখিনি অকণমান সিজিব দিছোঁ। সিজিব দি পানী ঢালিম। পানী ঢালাৰ পিছত আৰু মাছখিনি দিলে আঞ্জাখন হৈ যাব। বেছি মছলা পাতি দিয়া নাই, একোৱে মছলা দিয়া নাই, অকল আদা নহৰু আৰু পিঁয়াজ দিছোঁ, জলকীয়াও মাত্ৰ এটাহে দিছোঁ। তাৰপিছত মোৰ মাছৰ আঞ্জাখনো মোৰ ৰেডি হৈ গ'ল। আৰু মই ঠাণ্ডাৰ দিনকেইটাত ঘৰত আহিলে এনেকৈ খৰিতে ভাত বনাই ভাল পাওঁ। আৰু এইফালে আকৌ মই এটা বেঙেনাও এনেকৈ জুইত দি দিলোঁ। আচলতে মোৰ ভাড়া ৰুমত থাকিলে বেঙেনা এনেকৈ পুৰি খোৱা নহয়, যিহেতু বেঙেনাটো গেছত পুৰি খোৱাটো স্বাস্থ্যৰ কাৰণে ভাল নহয়। সেইটো কাৰণে এনেকৈ ঘৰত আহিলে প্ৰায় এনেকৈ জুইতে পোৰা যায়। এইফালে এইটো আমাৰ হৈছে জন্ম পাইছে নতুনকৈ, মানে এইবিলাক আমাৰ ঘৰতে থাকে। এইবিলাক কুকুৰ মেকুৰী চব মানে আহি থাকে। আহিলে মানে খাদ্য দিয়া যায়, মাছ থাকে, মাছৰ কাঁইট, মাংসৰ হাড়দি এনেকৈ দিয়া যায়। খাওঁতে এতিয়া সিহঁতে মানে আমাৰ ঘৰতে থাকি যায়। তো এয়া মোৰ মাছৰ আঞ্জাখনো হৈ গ'ল। এইখিনি মাছ আকৌ কিনা মাছ আছিলে, সেইখিনি মাছ ৰাতিৰ কাৰণে থৈ দিছোঁ, ঘৰৰ মাছখিনি। আৰু এইফালে চাবচোন, বাবাই মানে কি কৰিছে, বান্দৰবিলাক দেখি থাকেতো, তো তাৰ কাৰণে সিও এনেকৈ চাৰ্জাৰ এডালেৰে নেঙুল বনাই আছে। সি মানে পিছফালে দিব লাগে, সি কিন্তু জানা নাই, সেইটো কাৰণে সি আগৰ ফালে দিব এনেকৈ চেষ্টা কৰি আছে। এনেকৈয়ে থাকে ঘৰত আহিলে। মানে কি কৰোঁ, মানে ৰুমত তেনেকৈ ঘূৰিব ফুৰিব নাপায়তো, তো ঘৰত আহিলে তাৰমানে ঘৰৰ ভিতৰত নাথাকেই। তাৰপিছত ইয়াতে মই আকৌ বেঙেনাও ফ্ৰাই কৰিলোঁ। বেঙেনাও সেই তেনেকুৱা ইলুটি কৰোঁতে বেঙেনাখিনিও ফ্ৰাই কৰা হৈ গ'ল। এইফালে আকৌ ৰঙালাও এনেকৈ বহুৱাই দিলোঁ, আলু দিছোঁ অৱশ্যে। আলু কেইপিচ আকৌ মই খাম, মানে সকলোৰে পচন্দৰ বস্তু বনাম, যিহেতু মোৰ পচন্দটোনো কিয় এৰি দিওঁ। সেইকাৰণে মই আকৌ এইবিলাক ৰঙালাও ইমান ভাল নাপাওঁ। আকৌ বাবাক দেখিছেনে, আকৌ এইবিলাক কৰি আছে, এনেকৈ সকলোকে দেখুৱাই আছে। মানে নকৈছোঁ, আঠগাঁৱত আহিলে ই মানে টাইম পাছৰ এটা জৰিয়া হৈ যায়। আৰু
এইফালে আকৌ মেকুৰীটো ৰখি আছে মাছ। এইফালে আকৌ কি হ'ল, বাবা মানে দিনত মানে এনেকৈ খেৰত জঁপিয়াইছিলে, এনেকৈ ভালকৈ গা ধুই দিয়া গ'ল। দিয়াৰ কাৰণে তাৰ অকণমান গাটো বেয়া লাগিল আৰু অকণমান জ্বৰ উঠাৰ নিচিনা হ'ল। এই সৰু আইতাহঁতৰ ঘৰত আহি বিস্কুটে মুড়ি লাডু এনেকৈ খাই আছে লাল চাহৰ লগত। আৰু এইফালে আকৌ সি কি কৰিছে, অকণমান সি ভাল পালে, ভাল পোৱাৰ পিছত মানে চাহ পানী খোৱাৰ পিছত অকণমান গাটো ভাল লাগিলে লোৱাৰ পিছত তাৰ কি কৰে, তাৰ নামটো লিখিব দিছিলোঁ যে বা ইখিত শিৱম বুলি লিখিব দিয়া। সি আৰু এনেই কিবা কিবি লিখিছে, লিখি একবাৰ আইতাকক দেখুৱাই, একবাৰ ককাকক দেখুৱাই, এবাৰ পেহীয়েকক দেখুৱাই, এনেকৈ তাৰমানে সুধি আছে আৰু কেনেকুৱা হৈছে কেনেকুৱা হোৱা নাই। এতিয়া ভাত বনাবৰ সময় যিহেতুকে হ'ল, মই ভাবিলোঁ মা কি কৰিছে এবাৰ চাই আহোঁ। তাৰপিছত দেখিলোঁ যে ডাঙৰ ভাইটিয়ে লোকেল চিকেন আনিছে, তো মা এইফালে চিকেন বনাই আছে আৰু ভাতটো ইফালে গেছত পাতি দিছে, ভাজি এখন বনাব আৰু খৰিত। এনেও মাংসবিলাক খৰিত বনালে টেষ্টটো বেছি হয়। মা আৰু মোক ৰখি নাথাকিল, বাবাই যিহেতু দিগদাৰ দি আছে। তো আজিৰ ভিডিঅ'টো এইখিনিমানে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, বাই বাই, গুড নাইট।